আজি মানে ৰাতিপুৱা মানে পৰা ৰেডি আৰু যামেই আজি মই কৈছো মই আহি আছো লাহেকে শেষ আজি শেষ খালাস গয়ো মানে গোটেইকেইটা মিছা কথা কৈ ওলাইছে মানে আজি আমি ক'লে যাম আপোনালোকে ধৰিব পাৰিছেনে নিশ্চয় পৰা নাই আজি আমি যাওঁ ভগৱান বিশ্বকৰ্মাই ভগৱান শিৱৰ বাবে সাজি উলিওৱা ঘৰটো চাবলৈ যাক কোৱা হয় গুপ্তেশ্বৰ অথবা শিঙৰি মন্দিৰ নামেৰেও জনাজাত আৰু আমি ইয়াৰ লগতে ভগৱান বিশ্বকৰ্মাৰ ঘৰটো চাবলৈ যাম গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ ইয়াৰ পিছতে আমি তেল ভৰাই লওঁ দাম বাঢ়িলেতো তেল ভৰাব লাগিবই তাৰপিছত আমি ধুনীয়া ডাৱৰৰ মাজে মাজে ধুনীয়া পৰিৱেশৰ মাজে মাজে আহক গৈ থাকোঁ কিছুদূৰ আহিয়ে আমি ধুনীয়া উন্নয়নশীল ঢেকীয়াজুলি চহৰখন পাম যোনখন কাঠৰ আচবাব অথবা ফাৰ্ণিচাৰৰ বাবে বিখ্যাত ঢেকীয়াজুলি চহৰৰ পৰা আমি 2 কিলোমিটাৰমান আহি শিঙৰিত দুৱাৰ পাম আৰু এই দুৱাৰৰ মাজেৰে সোমাই আমি প্ৰায় 7 কিলোমিটাৰমান দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু এই 7 কিলোমিটাৰমান অহাৰ পিছত আমি শিঙৰি মন্দিৰ অৱশেষত উপস্থিত হ'লোঁ আৰু উপস্থিত হৈয়ে দেখিলোঁ আজি শিঙৰি মন্দিৰত ভক্তৰ সম্পূৰ্ণ ভিৰ দেখিবলৈ পোৱা গ'ল কাৰণ আজি সোমবাৰ আৰু এইটো বলবম চলি থকা ছিজন গতিকে ভিৰটো হ'বই লোকবিশ্বাস মতে এই গুপ্তেশ্বৰ মন্দিৰটো বনাই উলিয়াইছিল ভগৱান বিশ্বকৰ্মাদেৱে আৰু ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আঁতৰত বিশ্বকৰ্মাই নিজৰ বাবে এটা ঘৰ সাজিছিল অৰ্থাৎ মন্দিৰ সাজিছিল যিহেতু শিৱ আৰু বিশ্বকৰ্মা দুইজন বন্ধু আছিল গতিকে বিশ্বকৰ্মাই এদিন শিৱক তেওঁৰ নিজৰ ঘৰটো চাবলৈ মাতিলে আৰু শিৱই গোটেইখিনি চাই দেখিলে তেওঁৰ নিজৰ ঘৰটোতকৈ বিশ্বকৰ্মাই বেছি ধুনীয়াকৈ ঘৰটো বনাইছে আৰু এই কথাটো বিশ্বকৰ্মাক কোৱাৰ লগে লগে বিশ্বকৰ্মাই লাজতে নিজৰ ঘৰটো ভাঙি পেলালে এনেকুৱা বন্ধুত্ব ক'ত পোৱা যায় হয়নে আমি সেই বিশ্বকৰ্মাৰ ঘৰটো চাবলৈ যাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এই মন্দিৰটো উদ্ধাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাদেৱে এই মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছত অসমীয়া জাতিৰ গৌৰৱ শংকৰদেৱৰ জন্ম হৈছিল আৰু নদীখনৰ সিটোপাৰে আছে নগাঁৱৰ বৰদোৱা এয়া চাওক কিমান ধুনীয়াকৈ বিশ্বকৰ্মাই শিৱৰ বাবে এই মন্দিৰটো সাজি উলিয়াইছিল আৰু এই মন্দিৰটোৰ ভিতৰত আছে এটা পুখুৰী এই পুখুৰীটোৰ পানী ব্ৰহ্মপুত্ৰৰ লগত সংযোগ হৈ আছে আৰু এই পুখুৰীৰ ভিতৰত কি আছে কোনেও নাজানে বাবে এই মন্দিৰটোৰ নাম দিয়া হৈছে গুপ্তেশ্বৰ মন্দিৰ চাওক কি ধুনীয়াকৈ এই চাকিবোৰ বিশ্বকৰ্মাই শিৱৰ বাবে সাজি উলিয়াইছিল ইয়াৰ পিছত চাওক কিমান ত্ৰিশূল তাৰ পৰা ওলাই আহি আমি দেখিলোঁ ছোৱালী ইগন'ৰ আমি চাবলৈ যাম কি কাছ আহক আকৌ ঘূৰি যাওঁ কাছ চাবলৈ কাছ আছে নাই আছে এটা সেয়া আপোনালোকে দেখিছে কাছৰ মূৰটো উলিয়াই আছে আকৌ উভতি আমি মন্দিৰলৈ যাম কাৰণ পিছৰ ভাগটো আপোনালোকক দেখাব লাগিব
এইটো চাওক, এইটো হৈছে মূল মন্দিৰ। এই মন্দিৰটো সাজি উলিয়াইছিল বিশ্বকৰ্মাই। এইখিনিহে বিশ্বকৰ্মাই সাজি উলিয়াইছিল। আৰু এই কলহকেইটা চাওক কিমান পুৰণি। অংশুমা কেনেকুৱা লাগিল কোৱা? মজা মজা, খুবেই ভাল লাগিছে। বহুত দিনৰ মূৰত আহিছোঁ। ৰ'ব এৰি থৈ নাযাব ভিডিঅ'টো। এতিয়া আমি কাৰণ চাবলৈ যাম বিশ্বকৰ্মাই নিজৰ বাবে ঘৰটো কিমান ধুনীয়াকৈ সাজি উলিয়াইছিল। কাৰণ শিৱও সেই কথাটো ক'বলৈ বাধ্য হৈছিল। আহক আমি চাহ বাগানৰ মাজে মাজে গৈ বিশ্বকৰ্মাৰ ঘৰটো চাওঁগৈ। আমি আহি উপস্থিত হ'লোঁ বিশ্বকৰ্মাৰ ঘৰটোত। চাওক কিমান ধুনীয়াকৈ সাজি উলিয়াইছিল। এইয়া চাওক, প্ৰথমৰ পৰাই একেবাৰে শিলেৰে ধুনীয়া আকৃতিৰ নিৰ্মাণ কৰিব। আপোনালোকে এটা কথা কমেণ্টত জনাওকচোন, কাৰণ আগতেতো কোনো ধৰণৰ স্কেল বা হাতুৰি বটালি নাছিল। তথাপিও গোটেইখিনি শিল কেনেদৰে এটাৰ লগত এটা সমানকৈ কাটিব পাৰিলে। এইয়া চাওক, এটাৰ লগত এটা সম্পূৰ্ণ সমান, অকণমানো বেছি বা অকণমানো কম নহয়, কিমান ধুনীয়াকৈ কাটি উলিয়াইছিলে। আপোনালোক কমেণ্টত জনাওকচোন কোনোবাই যদি জানে কথাটো। এতিয়া আমি চাওঁ আহক বিশ্বকৰ্মাই নিজৰ ঘৰটো যে ভাঙি পেলাইছিল সেই শিলবোৰ কেনেকৈ পৰি আছে। এয়া চাওক তেওঁৰ ঘৰটোত কেনেদৰে শিলবোৰ পৰি আছে। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্লিজ এটা লাইক দি দিব আৰু কেনে পালে কমেণ্টত জনাব। ধন্যবাদ।